Hello friends, আমাৰ মই আপোনালোকক জনাবলৈ পাই সুখী আমাৰ যিখন ছুটি ছবি আমাক ৰক্ষা কৰা আনৰ হুছেইন ছাৰৰ সহযোগত আমি এই ছুটি ছবিখন নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। আমাৰ এই ছুটি ছবিখনৰ প্ৰধান উদ্দেশ্যটো হ'ল আমি গছক কেনেকৈ আমি ৰক্ষা কৰোঁ, অৰ্থাৎ আমি গছ বৰ্তমান পৃথিৱীখনত মানুহে জনসংখ্যা বৃদ্ধিৰ ফলত বা বিভিন্ন কাৰণত কি কৰিছে, গছ গছনি কাটি আছে কিন্তু গছ আমি ৰোপণ আমি কৰিছোঁ যদিও কমকৈ কৰিছোঁ, বহুত কম পৰিমাণত কৰিছোঁ। আৰু মানুহে গছ ৰোপণ কৰাৰ ওপৰত গুৰুত্বটো বহুত বেছি পৰিমাণে কমকৈ দি আছে। এইটো আমাৰ আচলতে এটা ডাউনফল, অৰ্থাৎ আমি এই গছ যদি আমি নাথাকে আমি জীয়াই থাকিব নোৱাৰিম। আজি আমাৰ বেমাৰ আজাৰৰ পৰিমাণ বেছি হৈছে, আজি মানুহে ডক্টৰৰ ওচৰত বেছি যাব লগা হৈছে। চাগে হয়তো সেইটো কাৰণতো আমাৰ সেইটো এটা কাৰণ হ'ব পাৰে যে আমি কিয় আমাৰ বেমাৰৰ পৰিমাণটো বাঢ়ি যায় আছে, ধূলি মাকতিৰ পৰিমাণ বাঢ়ি আছে বা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ আছে। গতিকে অক্সিজেনৰ পৰিমাণ আমাৰ কমি যায় আছে। পৃথিৱীৰ ভিতৰত 20% অক্সিজেন দিয়ে আমাক কোনখন মানে আফ্ৰিকা মহাদেশৰ যিখন তাৰমানে আমাৰ কি আছে, এমেজন নামৰ এখন জংঘল আছে, বহুত ডাঙৰ জংঘল। কিবাখন তাতে মানে আমেৰিকাৰ দৰে দেশ সোমাই যাব পাৰে, ইমান ডাঙৰ এখন মানে অৰণ্য। সেই অৰণ্যৰ পৰা আমাৰ পৃথিৱীয়ে 20% অক্সিজেন, অৰ্থাৎ তাতে ইমান সুন্দৰ পৰিৱেশ, সদায় তাতে বৰষুণ হয় আৰু তাৰে বৰষুণৰ পানী মাটিত যাবলৈ অতি কম সময়ৰ ভিতৰত তাৰমানে মাটিৰ ভিতৰলৈ গুচি যায়। ইমান তাৰমানে সুন্দৰ প্ৰকৃতি তাৰমানে, আৰু বাতাবৰণটো ভাল। গছ থাকিলে এনেও সৌন্দৰ্যকৰ হয়। গতিকে আমি গছৰ ওপৰত আমি বিশেষ চিনেমাখনৰ আমাৰ উদ্দেশ্যটো হ'ল যে গছ আমি ৰক্ষা কৰিব পাৰোঁ। তাৰ কাৰণে এটা সজাগতামূলক এখন ছুটি ছবি আমি নিৰ্মাণ কৰিব লৈছোঁ। ৰাইজ আপোনালোকে ছাপোৰ্ট কৰিব। ক'ৰবাত আমাৰ কথা কওঁতে সৰু ভুল হ'বও পাৰে, সেইটো আমাক ক্ষমা কৰিব। খালি আমি ছুটি ছবিখনৰ কৰাৰ মূল উদ্দেশ্যটো হ'ল গছক আমি কেনেকৈ ৰক্ষা কৰোঁ, সেইটো প্ৰটেক্ট প্লাণ্টছ। কাৰণ গছে আমাক পোনপটীয়াকৈ অক্সিজেন দি আছে। সেই অক্সিজেনৰ জৰিয়তে আমি জীয়াই আছোঁ। গতিকে সেই অক্সিজেন নহ'লে আমি কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। সেইকাৰণে আমি পৃথিৱীখনক বচাবলৈ আমি গছ বচাব লাগিব। ধন্যবাদ, থেংক ইউ।